নমস্কাৰ। আজি কাহিনীটো নিয়মৰ ওপৰত। কিছুমান নিয়ম আছে যোনবোৰ আমি নিজে বনাই লৈছোঁ। নিয়ম মানে বিশেষ একো নহয়, কিছুমান নাপায়, এইটো নাপায় সেইটো নাপায়, মাত্ৰ নাপায়, কিন্তু কিয় নাপায় তাৰ কোনো নিৰ্দিষ্ট নাথাকে। তো আজি কাহিনীটো তাৰে ওপৰত নাপায় নহয়, নিয়ম। নিশা প্ৰায় 12 বজাত এয়া মোৰ খোল খালি, ই মোক চুলি কাটি দিছে। এইটো এটা নাপায়, মানে নিয়মৰ মাজতে যে চুলি কাটিব নাপায় ৰাতি। কিন্তু কিছুমান নিয়ম মানি ল'বলৈ দিগদাৰ হয়, সেইবাবে মই কাটি আছোঁ চুলি। পিছে এইটোও নহয় যে সকলো নিয়মেই মানিব নালাগে। কিছুমান নিয়ম মনাটো প্ৰয়োজনীয় হয়, কিন্তু চাই চিতিহে। দ্বিতীয়তে, এই যোনবোৰ নিয়ম আছে, এই নিয়মবোৰ বেছিভাগ ছোৱালীৰ ক্ষেত্ৰত বা বোৱাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য। মানে নাপায়, ছোৱালী মানুহে এইটো কাম কৰিব নাপায়, বোৱাৰী মানুহে এইটো কাম কৰিব নাপায়। ল'ৰা মানুহৰ ক্ষেত্ৰত বৰ বিশেষ নিয়ম নাথাকে। তৃতীয়তে, এই যোনবোৰ নিয়ম মানি চলা হয়, বিশেষকৈ আমাৰ এক প্ৰকাৰ মানুহ আছে যোনে বেছিকৈ নিয়ম মানি চলে। তেওঁলোকে কি কৰে, নিয়মটো সলাই পেলাই যেতিয়া নিজৰ ওপৰত আহি যায় নিয়মটো। এতিয়া ধৰক কিবা এটা কাম কৰিবলগীয়া হ'ল কিন্তু নিয়ম মতে নাপায়, তেতিয়া তেওঁলোকে নিয়মটো সলাই পেলায়। একেবাৰে শেষত নিজক ক্ষতি কৰিব পৰা নিয়মবোৰ মানি চলাৰ পৰা আঁতৰি থাকক, যেনেকৈ মই আঁতৰি আছোঁ। ধন্যবাদ।